Hello guys, welcome back to my YouTube channel. আজি আলোচনা কৰিম আপোনাৰ জিঅ'টেকৰ লিষ্টত আপোনাৰ নাম আছে না নাই কেনেকৈ চেক কৰিব যিখন জিঅ'টেক লিষ্ট প্ৰকাশ পাইছে পঞ্চায়ত ভিত্তিত আৰু সেইখন জিঅ'টেকৰ লিষ্টত আপোনাৰ নাম আছে না নাই কেনেকৈ চাব সম্পূৰ্ণ জানিব পাৰিব আজিৰ এই ভিডিঅ'ত ইয়াত যেটো চাবলৈ পাইছে যেটো জিঅ'টেক লিষ্ট এনেকৈ চাবলৈ পাইছে পঞ্চায়ত ভিত্তিত আৰু তেওঁলোকৰ নাম সম্পূৰ্ণ জানিব পাৰিব আৰু যিসকলৰ নাম আছে জিঅ'টেক লিষ্টত তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব বা হেটো লিষ্ট চেক কৰাৰ কাৰণে আপুনি গুগলত গৈ সাৰ্চ কৰি দিব জিঅ'টেক হাউস লিষ্ট বুলি যেতিয়া সাৰ্চ কৰিব তেতিয়া আপুনি পেজখন যেতিয়া স্ক্ৰল ডাউন কৰি অলপ তলত আহিব তেতিয়া আপুনি ইয়াত চাবলৈ পাইছে PMAYG পাৰ্মানেন্ট ৱাইট লিষ্ট যেটো বুলি দিয়া আছে আৰু আপুনি এটাত ফাৰ্স্ট টাইম আপুনি এটা ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত যেতিয়া আপোনাৰ পেজখন ওপেন হ'ব তেতিয়া আপুনি ওপেন হোৱাৰ কাৰণে আপোনাৰ অলপ পেজখন লোডিং হ'ব আৰু লোডিং হোৱাৰ পিছত যেতিয়া পেজখন এনেকৈ ওপেন হ'ব তেতিয়া আপুনি সম্পূৰ্ণ জানিব পাৰিব কেনেকৈ আপোনাৰ যেটো জিঅ'টেকৰ যেটো লিষ্ট সেইখন লিষ্ট কেনেকৈ চেক কৰিব লিষ্টত নাম আছে না নাই সম্পূৰ্ণ জানিব পাৰিব তাৰ কাৰণে আপুনি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেল নতুন হয় তেন্তে আপুনি মোৰ চেনেল সাবস্ক্ৰাইব কৰিব আৰু যেতিয়া আপুনি পেজখন এনেকৈ খোল খাব তেতিয়া আপুনি চাবলৈ পাইছে গভৰ্নমেন্ট অফ আসাম পঞ্চায়ত ইজ ৰুৰেল ডেভেলপমেন্ট এনেকৈ দিয়া থাকিব বা আপোনাৰ PMAYG পাৰ্মানেন্ট ৱাইট লিষ্ট বুলি যেটো দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি যেটো দিয়া আছে আৰু তাৰ তলত চাবলৈ পাইছে পঞ্চায়ত-wise পাৰ্মানেন্ট ৱাইট লিষ্ট পিৰিয়ডি লিষ্ট ইজ এভেইলেবল হিয়াৰ বা আপুনি এটো লিষ্ট চেক কৰাৰ কাৰণে আপুনি ফাৰ্স্ট টাইম আপোনাৰ সিলেক্ট কৰিব লাগিব আপোনাৰ ৰাজ্যখনৰ নাম তাৰ পিছত জিলা তাৰ পিছত ব্লক তাৰ পিছত পঞ্চায়ত এই কেটা আপুনি সকলোবিলাক যেতিয়া বহাই দিব তেতিয়া আপুনি লিষ্টখন চাব পাৰিব আপুনি যদি মোবাইলত কৰি আছে তেন্তে আপুনি 3 ডট অপচনত গৈ ডেস্কটপ সাইট মোডটো ফাৰ্স্ট টাইম কৰি লব তাৰ পিছত আপুনি ইয়াত যেটো দিয়া আছে এভেইলেবল হিয়াৰ বুলি যেটো অপচন দিয়া আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ পিছত ওপৰত চাবলৈ পাইছে ruralassam.gov.in says ইয়াত যেটো ওকে বুলি দিয়া আছে আপুনি ওকে অপচনত এন্টাৰ কৰি দিব আৰু ওকে অপচনত যেতিয়া এন্টাৰ কৰি দিব তেতিয়া আপোনাৰ যদি আপোনাৰ পপ আপ ব্লক বুলি যেটো চৰকাৰে যদি আপুনি হেটো চৰকাৰে তেন্তে আপুনি তাৰ পৰা হেটো ইয়াত ক্লিক কৰি আপুনি অলৱেজ বুলি যেটো অপচন দিয়া আছে তাত ক্লিক কৰি ডান অপচনত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ পপ আপটো ব্লক বুলি যেটো দিয়া আছে হেটো কেনসেল হৈ যাব বা আপুনি তাৰ পিছত যেতিয়া সাৰ্চ কৰিব তেতিয়া আপোনাৰ পেজখন ওপেন হ'ব আৰু যদি পপ আপ ব্লক চৰকাৰে তেন্তে আপুনি হেখন লিষ্টত নাম চাব নোৱাৰে তাৰ কাৰণে আপুনি এনেকৈ ফাৰ্স্ট টাইম ব্লকটো অলৱেজ কৰি দিব তাৰ পিছত এনেকৈ যেতিয়া আপুনি আকৌ আপুনি ক্লিক কৰিব তেতিয়া আপুনি অলপ ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপুনি এনেকৈ লিষ্টখন যেটো আপুনি চাব জিঅ'টেকৰ যেটো লিষ্ট হেটো লিষ্ট চেক কৰাৰ কাৰণে আপুনি MIS ৰিপৰ্ট বুলি যেটো দিয়া আছে তাৰ তলত চাবলৈ পাইছে আপোনাৰ অল ষ্টেট বা আপোনাৰ ইয়াৰ পৰা আপোনাৰ ৰাজ্যখনৰ নাম এন্টাৰ কৰি দিব তাৰ পিছত আপোনাৰ এটো এন্টাৰ কৰাৰ পিছত আপোনাৰ জিলাখনৰ নাম আহিব তাৰ পিছত আপোনাৰ জিলাৰ নাম যেতিয়া এন্টাৰ কৰি দিব আৰু তাৰ পিছত আপোনাৰ ব্লক নেম এন্টাৰ কৰিব লাগিব তাৰ পিছত আপোনাৰ পঞ্চায়তৰ নামটো আহিব আৰু আপুনি সম্পূৰ্ণ তাৰ পিছত আপুনি যেতিয়া আপোনাৰ পঞ্চায়ত নেমটো সিলেক্ট কৰি দিব তাৰ পিছত তলত যেটো ক্যাপচা দিয়া থাকিব আৰু এই ক্যাপচাখন যেটো থাকিব আপোনাৰ ক্ষেত্ৰত হেটো সেম বহাই দিয়াৰ পিছত আপুনি যেতিয়া সাবমিট অপচনত ক্লিক কৰিব তেতিয়া আপুনি সম্পূৰ্ণ যেটো জিঅ'টেকৰ লিষ্ট হেখন লিষ্ট চাব পাৰিব তাৰ পিছত আপুনি হেখন লিষ্ট ডাউনলোড কৰিব পাৰিব আপোনাৰ হেটো লিষ্টত নাম আছে না নাই সম্পূৰ্ণ জানিব পাৰিব যদি আপোনাৰ নাম আছে তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব আৰু আপোনাৰ যদি আৰু তাৰ পিছত যেতিয়া আপোনাৰ হে লিষ্টখন ইয়াত শো হ'ব তেতিয়া আপুনি আপোনাৰ নামটো আছে না নাই জানিব পাৰিব আপোনাৰ যদি নাম নাথাকে তেন্তে আপুনি যেটো চৰকাৰী ঘৰ হেটো আপুনি লাভ নকৰে আৰু যিবিলাক মানুহৰ নাম ইয়াত দিয়া আছে তেওঁলোকে যেটো চৰকাৰী ঘৰ হেখন ঘৰ লাভ কৰিব বা জিঅ'টেকৰ যিমান মানুহৰ জিঅ'টেক কৰিছে যিসকল মানুহৰ বা তেওঁলোকৰ যদি নামটো ইয়াত শো কৰিছে তেওঁলোকে তেন্তে তেওঁলোকৰ হেটো ঘৰ লাভ কৰিব বা আপুনি হেটো নাম সাৰ্চ কৰাৰ কাৰণে আপুনি 3 ডট অপচনত গৈ আপুনি ফাৰ্স্ট টাইম কি কৰিব যেটো ফাইন বুলি যেটো দিয়া আছে ফাইন পেজ বা আপুনি হে ফাইন পেজ অপচনত ক্লিক কৰি আপোনাৰ নামটো সাৰ্চ কৰিব আৰু আপোনাৰ নামটো যদি সাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ নামটো ইয়াত শো কৰে তেন্তে আপোনাৰ হেখন চৰকাৰী ঘৰ যদি আপুনি পোৱা নাই তেন্তে আপুনি চৰকাৰী ঘৰখন লাভ কৰিব বা আপুনি হেখন ডাউনলোড কৰি ল'ব বিচাৰিলে আপুনি ইয়াত চাবলৈ আছে ডাউনলোড এক্সেল বা ডাউনলোড PDF বুলি দুটা অপচন দিয়া আছে আপোনাৰ যিকোনো এটাত ক্লিক কৰি
আপুনি সেইখন পেজ ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপুনি এনেকৈ ফাইন পেজ যিটো চাবলৈ পাইছে 3 ডট অপশ্যনত ক্লিক কৰি এনেকৈ আপোনাৰ নামটো যেতিয়া চাৰ্চ কৰি দিব, তাৰপিছত আপোনাৰ নামটো যেতিয়া চাৰ্চ অপশ্যনত গৈ চাৰ্চ কৰি দিব, তেতিয়া আপোনাৰ নামটো এনেকৈ তলত চাব পাৰিব। আপোনাৰ নামটো এনেকৈ যিটো ৰেড কালাৰত শ্ব' কৰিছে এনেকৈ শ্ব' কৰিব আৰু আপুনি এনেকৈ চাব পাৰিব। আৰু আপোনাৰ যদি ৰেজিষ্টাৰ ID নম্বৰ জনা আছে তেন্তে আপুনি সেইটো ID নম্বৰ ইয়াত এণ্টাৰ কৰিও নামটো চাব পাৰিব। আৰু এনেকৈ যিসকল মানুহৰ ঘৰে ঘৰে গৈ জিঅ' টেগ কৰিছিল বা তেওঁলোকৰ সেইখন ঘৰৰ লিষ্টত নাম আছে নে নাই এনেকৈ সম্পূৰ্ণ জানিব পাৰিব।